हेलो फ्रेंड्स केने আছে আপোনালোকে আজি বনাম বুটৰ ঘুগুনি এই বুট কেটামান মই 3 ঘণ্টাৰ বাবে তিয়াই থৈ দিছিলো পানীত এতিয়া বুট কেটা ধুনিয়াকৈ ধুই কুকাৰত বইল হ'ব দিম বইল হ'ব দিওতে মই এচিকুট নিমখ দিছো এয়া মছলা আলু সকলো কাটি ৰেডি কৰিছো কেৰাহী গৰম হ'ব দি ইয়াত দিছো তেল আমাৰ বুট কেটাও সিজি ৰেডি হৈ গৈছে 4-5টা হুইসেল দিলে হৈ যাব এতিয়া তেলখিনিত দিছো আলু আৰু বিলাহী এতিয়া এইখিনি অকনমান ভাজিব দিম দিছো দুটা ৰঙা জলকীয়া বেছি জলকীয়া দিয়া নাই যেহেতু ভাল নালাগে মোৰ বেছি জলকীয়া ইয়াতে দিছো এটা ডাঙৰকৈ বটি লোৱা পিয়াজ এতিয়া ভালকৈ এইখিনি লৰাই ভাজিবলৈ দিম এয়া ভজা হৈছে আৰু ইয়াত দিছো অকনমান হালধি অকনমান দিম ইয়াতে নিমখ আৰু ভালকৈ লৰাই দিম আপোনালোকে টেষ্ট অনুসাৰে নিমখ দিব যেহেতু সিদ্ধ কৰতে বুটকেটাত অকনমান নিমখ মই দিয়ে দিছিলো এতিয়া ইয়াতে দিছো আদা জিৰা আৰু নহৰুৰ পেষ্ট অকনমান এতিয়া বুটকেটা ইয়াত ঢালি দিলো আৰু এতিয়া ধুনিয়াকৈ এইখিনি ভাজিব লাগিব ইয়া বুট ভজা হ'বই আৰু ধুনিয়াকৈ ভজা খাইছে আৰু ধুনিয়া এটি গন্ধ ওলাইছে এতিয়া দিছো ইয়াতে অকনমান চেনি যেহেতু চেনি টেষ্টৰ বাবে মই অকনমান হলেও দিও এতিয়া ইয়াতে দিম এতিয়া বুটকেইটা ভালকৈ ভাজি লম এতিয়া ভজা বুটকেইটা অকনমান হেতা এখনৰে মই পিটিকি দিছো যাতে ভালকৈ মিক্স হৈ লয় যদিও বা সিদ্ধ হয় এই বুটবোৰ অকনমান খাবলৈ টাইট লাগে হেয়ে অকনমান পিটিকি লৈছো ইয়া পিটিকা হৈ গল ধুনিয়াকৈ মিক্স হৈ গৈছে বুটখিনি এতিয়া ইয়াতে দিছো অকনমান সস এয়া বুটকেটা অকনমান ভাজি লম আৰু ইয়াতে দিম 1 কাপ ডাঙৰ কাপেৰে 1 কাপ পানী এয়া আমাৰ ঘুগুনি ৰেডিয়ে হ'ব বেছি টাইম নালাগে ইয়াতে দিছো গৰম মছলা পাউডাৰ অকনমান আৰু লৰাই দিম এতিয়া ভালকৈ উতলিবলৈ দিম আৰু যেহেতু উতল আহিছে ইয়াতে দিম অকনমান চলে মছলা এতিয়া ধুনিয়া কালাৰ হৈছে আমি দেখাই পাইছো ঘুগুনি খাবলৈ ৰেডি হৈ গৈছে গৰম গৰম এই ঘুগুনি আপুনি ৰুটি বা ভাতৰ লগত খাব পাৰে ভিডিওটো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক জনাব and thank you so much for watching my videos bye bye